ধুনীয়া এই জেগা এটা পৰিৱেশটো যিমান ধুনীয়া নহয় এই পিচটো খাই মানে তাতকৈ বেছি সুখ অনুভৱ হৈছে কেনেকুৱা খানা ভাল হৈছে खत्म रील बनाते এই অবস্থা এইয়া চাওক না কি আল্টিমেট আমাৰ গাড়ী সেই ইয়াত আছে সেই চব কেমেৰাৰ বস্তু এইফালে আৰু এইডোখৰতে শ্বুটিং কৰি থোৱা আছে জেগাটো পুৰা চাওক ইয়াৰ পৰা মানে আল্টিমেট দেখাইছে চাওক না গুড মৰ্ণিং বন্ধুসকল এই গৰম দিনতো কম্বল হৈ আছোঁ চাওক আপোনালোকে হ'ব পাৰিব ইয়াত ইমানেই ঠাণ্ডা পৰিছে নহয় কি ক'ম মানে আৰু আজি পিকনিক খাবলৈ এনেকুৱা জেগাত গৈ আছোঁ তাতো আৰু ঠাণ্ডা আপোনালোকক দেখাই যাম অৱশ্যে ইয়াত ঠাণ্ডা মানে এইডোখৰত বাৰু কম্বল হৈ আছোঁ আমি এচিটো চলি থাকে গৰমত বহুত বেছি ঠাণ্ডা সেইকাৰণে শুই মজা লাগিছে শুতে 8টা বাজিলে এতিয়া ধমাধম উঠি পিনে ওলাম আৰু তো বন্ধুসকল দেখিবলৈ পাইছে আজি শুই উঠি একদম বাচন বৰ্তন চব ভৰাই লৈছোঁ কাৰণ আজি একদম ভাদ মাহত মগু মাহ মানে ভাদ মাহত এটা ধামাকাদাৰ পাৰ্টি কৰিবলৈ গৈ আছোঁ আৰু এই কচু কেইজোপা দেখিছে কি কচু হয় আপোনালোকে যদি চিনি পায় কমেণ্টৰ জৰিয়তে জনাবচোন পদূলিতে ফুলি আছে কৃষ্ণচূড়াৰ ফুল সেইকাৰণে যাত্ৰাৰ সময়ত এই কৃষ্ণচূড়াৰ সৌন্দৰ্য উপভোগ কৰি আজি একদম ধামাকাদাৰ ভিডিঅ'টোৰ আৰম্ভণি কৰিছোঁ পুষ্পাটোৰ গান শুনি শুনি বগী পাৰ হৈ যোনখন বজাৰ পায় এই বজাৰখনত সোমালোঁ কল বিচাৰি কাৰণ ভাদ মাহ যে আৰু বন্ধুসকল আপোনালোকে ধেমাজি জিলা কাৰাগাৰ দেখিছেনে এইখন দেখিছে জিলা কাৰাগাৰ কেনেকুৱা একদম চাৰিওফালে ৱাল আৰু আমি আহি পাই গ'লোহি এতিয়া ডাইৰেক্টৰ চাহাবৰ ঘৰ মানে ইয়াত সোমাইছোঁ অলপ কাম আছে বহুত বেয়া বৰষুণ দেই সেয়া চাওক না কি লেতেৰা বতৰ কৰি দিলে কি হ'ব আজি বন্ধুসকল এনেতো জানুৱাৰী মাহত পাৰ্টি খাবলৈ যায় আমি ভাদ মাহত এটা ধামাকাদাৰ পাৰ্টি কৰিবলৈ গৈ আছোঁ আৰু আমাৰ শ্বুটিঙৰ কাম শেষ নাই হোৱা সেইকাৰণে আমি আকৌ ভাবিলোঁ তাত শ্বুটিং কৰিবলৈ যামেই যেতিয়া তাত এটা পাৰ্টি কৰি দিওঁ আৰু তাৰ কাৰণে আমি এতিয়া মাংস লৈ লৈছোঁ গাহৰি ব্ৰইলাৰ মানে যোনে যি খায় তো ধুনীয়াকৈ বজাৰ কৰি লোৱাৰ পাছত আমি আহি পাই গ'লোঁ ধুনীয়া ঠাই টুকুৰাত এই দেখিছে কিমান ধুনীয়া আগৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছিলে জীয়া ঢোল মুখত এটা সুন্দৰ গানৰ শ্বুটিং চলি আছিলে জুবিনদাৰ আৰু কাম সম্পূৰ্ণ নহ'ল কাৰণে আজি আকৌ আহিলোঁ আৰু সেইকাৰণে ইয়াত একদম ধুনীয়া এটা পাৰ্টিও হ'ব আৰু শ্বুটিঙৰ কামো আজি একদম শেষ হ'ব তো সেইকাৰণে এয়া দেখিছে সকলোবিলাক বস্তু নমাই ল'লোঁ গাড়ীৰ পৰা ধুনীয়াকৈ এয়া সকলো বস্তু ধুনীয়াকৈ নমাই লৈছোঁ চাউল এফালে খৰি এফালে কি আছে আৰু এয়া দেখিছে মাংস দুখিনি ধুনীয়াকৈ আছে পিঁয়াজ ৰচুন আৰু জুই জ্বলোৱা ষ্টাৰ্ট কৰিলোঁ ভাতটো মই বনাম বাকীখিনি গৈ পিনে একদম শ্বুটিঙৰ কাম কৰি থাকিব আৰু যেতিয়া ভাতটো হ'ব তাৰপৰা চবকে মাতি দিম আৰু ভাতটো ধুনীয়াকৈ খাম আৰু বৰষুণ ৰিমঝিমকৈ দি আছে সেইকাৰণে গাড়ীৰ ভিতৰতে আমাৰ মেকআপ আৰ্টিষ্টে একদম পূৰা হিৰ'ইনিক ধুনীয়াকৈ মানে হিৰ'ইন বনাই আছে এয়া চাওক ধুনীয়াকৈ আপোনালোকে যদি মেকআপ চেকআপ কৰিবলৈ আছে কাৰোবাক কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰ দি দিম বাৰু এয়া দেখিছে ধুনীয়াকৈ আৰু এই চাউলখিনি চাওক না 6টা মানুহৰ কাৰণে জুই বনে নুজুই আপোনালোকে জনাবচোন যোৱাকালি গৰম উঠা নাছিলে কিন্তু আজি বহুত বেছি গৰম লাগিছে গপগপনি উঠি আছে আৰু এইফালে চাওক না একদম জমনি কথা মানে মেকআপ আৰ্টিষ্টে কিতাপ বহি লৈ আছে সুন্দৰ পৰিৱেশটোৰ মাজত পঢ়িবলৈ আহিব বোলে পঢ়িব বোলে তেতিয়া বোলে মনত থাকি যাব আৰু ধুনীয়াকৈ পঢ়ি আছে আৰু এই সুন্দৰ পৰিৱেশটোৱে হৈছে জীয়া ঢোলমুখ মই আগৰ ভিডিঅ'টোত কৈছোঁৱেই তাৰপৰা ভাত বনাই হৈ গ'ল আৰু এয়া কেৰাহী পাতি দিলোঁ মাংস বনাবলৈ এয়া দেখিছে ধুনীয়াকৈ গাহৰিটো বনাম একদম ভোকো লাগিছে সোনকালে বনাই মেলি মানে আজৰি কৰিব লাগিব আৰু এয়া দেখিছে গৰু চৰাই আছে এই মানুহজনে আগতে আমিও গৰু চাইছিলোঁ এনেকৈ মনত পৰি গ'ল এই দিনকেইটাৰ কথা মানে বহুত ধুনীয়া দিন আছিলে সেই দিনকেইটা ধুনীয়াকৈ বইল গাহৰি বনাম এয়া দেখিছে কেৰাহীত পাতি লৈ এইফালে মান ধনিয়া এইফালে পিঁয়াজ ৰচুন আদা এইবিলাক চব দেখিছে বিলাহী চিলাহী আৰু এয়া দেখিছে দিয়েই দিলোঁ ধুনীয়াকৈ দেখিবলৈ পাইছে কিমান ধুনীয়া দেখাইছে একদম মজা একো তেলেই দিয়া নাই অকল গাহৰি তেলতে বনাম এতিয়া আৰু বন্ধুসকল এয়া দেখি লোভ লাগিছেনে কেনেকুৱা হৈছে জনাব একদম কালাৰটোৰ কাৰণে জাষ্ট অলপ হালধি দিছোঁ বাকী চব বইল ষ্টাইলত বনাইছোঁ আৰু এয়া বনাই মেলি হৈ গ'ল সকলোকে মাতিম লগে ভাগে মজাছে খাম কিন্তু তাৰ আগত টেষ্টটো কৰি চাওঁ এয়া অলপ জোল আৰু মাংস এপিচ লৈ লৈছোঁ বহুত ধুনীয়া এই জেগা এটা পৰিৱেশটো যিমান ধুনীয়া নহয় এই পিচটো খাই মানে তাতকৈ বেছি সুখ অনুভৱ হৈছে বঢ়িয়া কেনেকুৱা হৈছে জোলখিনি খাইছোঁ জোল চুপখিনি আৰু বঢ়িয়া বোলে চুপখিনি তাতকৈ বঢ়িয়া এয়া বনাই মেলি হৈ গ'ল ধুনীয়াকৈ থৈ দিছোঁ এইখিনি বস্তু চব কেনেকৈ তেতিয়া শ্বুটিং কৰি আছে সেইফালে অলপ দূৰত আহি পোৱা নাই আহিলে লগে ভাগে একদম ভাতটো খাই মেলি আৰু ধুনীয়াকৈ আপোনালোকক দেখাম তাৰপিছত এই ধুনীয়া জেগাৰ পৰা আমি বিদায় ল'ম যোৱাকালি আহিছিলোঁ এডোখৰ পিকনিক স্পট বুলি কৈছিলোঁ আপোনালোক ইমান ধুনীয়াকৈ পিকনিক খাই গ'লোঁ কৈছোঁ আকৌ সেইকাৰণে আজি মানে আকৌ আহি পিকনিক নোখোৱাকৈ থাকিব নোৱাৰিলোঁ তো সেইকাৰণে ধুনীয়াকৈ লৈ আহিলোঁ মাংস চাংস ভাত চাত বনাই আৰু বেলেগত খোৱাতকৈ ইয়াত বনাই মেলি খালে এইটো যোনটো মজা লাগে ন সেইটো মজাটো ল'বলৈ আহিলোঁ আৰু এয়া দেখিছে আৰু এই ধুনীয়া পৰিৱেশত এয়া ভাতটো সকলোৱে লগতে বাঢ়িলোঁ ধুনীয়াকৈ ব্ৰইলাৰটো ঘৰতে বনাই আনিছিলে ধুনীয়াকৈ আৰু ময়ো অলপ বনাই দিলোঁ স্পেচিয়েলি তো এতিয়া লগতে খাম চবে কেনেকুৱা খানা ভাল হৈছে
হ'ব হ'ব চাব মই নিজৰ কাৰণে বনাইছোঁ আৰু ভোকত থাকিব নোৱাৰি আৰু এক পিছ তাত ট্ৰাই কৰি চাওঁ পিকনিক খোৱাৰ পাছত জেগাবিলাক মানে এনেকৈ ধুনীয়াকৈ চফা কৰি আহিব লাগে আৰু এয়া আমাৰ খোৱা পাত চাত বটল চটলবিলাক ধুনীয়াকৈ চফা কৰি একদম আমি জ্বলাই মেলি আহিছোঁ আৰু এয়া দেখিছে অৰুণাচল ছাইডে লাগি আছে এইখন হৈছে জীয়াঢল নদী এয়া দেখিছে কিমান ধুনীয়া একদম চাফা পুৰা পানীটো বহুত বেছি ঠাণ্ডা মানে ভাতটো খোৱাৰ লগে লগে গৰম উঠি গ'ল আৰু পানীত যেতিয়া খোজকাঢ়ি দিছোঁ নহয় গোটেই গাটো শীতল হৈ আহিছে আৰু ইয়াত পুচকি এটা লগ পালোঁ পুৰা নদীত মাছ ধৰি আছিলে আৰু ই দেখাই আছে কোনফালে বেছি মাছ পায় এয়া দেখিছে পুৰা ধুনীয়া পৰিৱেশটোত আৰু এইফালে পুৰা শ্বুটিং চলি আছে আমাৰ এইফালে ৰোমান্টিক হিৰো হিৰ'ইনী মানে পোষ্ট দি আছে ধুনীয়া ধুনীয়া আৰু এইফালে কেমেৰামেনে পুৰা ধুনীয়া একদম ফুটেজ ল'বলৈ চেষ্টা কৰি আছে এয়া দেখিছে কিমান ধুনীয়াকৈ এয়া চাওক না কি আল্টিমেট আমাৰ গাড়ী সেই ইয়াত আছে সেইবোৰ চব কেমেৰাৰ বস্তু এইফালে আৰু এইডোখৰতে শ্বুটিং কৰি থোৱা আছে জেগাটো পুৰা চাওক ইয়াৰ পৰা মানে আল্টিমেট দেখাইছে চাওক না চাওক না কি মজা ইয়াত চাওক কি লিখা আছে জীয়াঢল ৰিভাৰ ফৰেষ্ট চেক পোষ্ট মই অলপ ওপৰলৈ আছিলোঁ এতিয়া মানে ড্ৰোন শ্বট ল'ব সেইকাৰণে মই ইয়াৰ পৰা আঁতৰি দিছোঁ মানে মোৰ পাছফালে শ্বুটিং চলি আছে ইয়াত দেখিবলৈ পাইছে সেই ইয়াত হিৰো হিৰ'ইনী ৰখি আছে এয়া শ্বুটিঙৰ কাম সম্পূৰ্ণ হৈ গ'ল তাৰপিছত চবে কৈছে বটল ৰীল বনাম মানে বটল ফুটাকৈ যোনটো ৰীল বনাই যে মই বটলটো চব যোগাৰ কৰি দিলোঁ আৰু এতিয়া আমি নদীলৈ গৈ আছোঁ এইফালে হিৰ'ইনী চাওক নাই মানে নদীৰ মাজত শ্বুটিং কৰি গোটেই মানে ধান ৰুই অহা নিচিনা অৱস্থা হৈ আছে খতম ৰীল বনাওঁতে এই অৱস্থা ৰীল বনাই অভিনেত্ৰী তিতি মেলি খতম পলিথিন পিন্ধিবলগীয়া হৈছে মানে গাড়ী চিটত বহিবলৈ প্ৰব্লেম হৈ গৈছে বোলে আৰু বন্ধুসকল ৰীল বনাবলৈ যোনটো বটল লৈছিলোঁ ফুটা কৰিবলৈতো পিন এটা লাগিব সেই পিনটো মই ক'ত মাৰি থৈছোঁ মোৰ ব্লাউজত মাৰি থৈছোঁ এনেকৈ চাগে মাইকী মানুহে মাৰি থৈ দিয়ে আৰু ধুনীয়াকৈ ভিডিঅ'ত কাম আজি সম্পূৰ্ণ হৈ গ'ল তো ইয়াতে ভিডিঅ'টো সামৰি মাৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই